নমস্কাৰ বন্ধুগণ স্বাগতম জনাইছোঁ মোৰ চেনেল প্ৰণৱ নিউজকাষ্ট অফিচিয়েল বন্ধুগণ আপোনালোকে মোৰ চেনেলটোৰ ভিডিঅ'সমূহ কেনেকুৱা পায় তেতিয়াহ'লে যদি ভাল পায় তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যদি আপোনালোকে আৰু নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিবলৈ নাপাহৰিব বন্ধুগণ আজিৰ ভিডিঅ'টোত এগৰাকী জনপ্ৰিয় মোহময় অভিনেত্ৰীৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছোঁ এগৰাকী অভিনেত্ৰী অসমীয়া থিয়েটাৰ অসমীয়া ছবি জগতৰ বহু অৱদান আছে তেখেতৰ কিবা পাৰ্সোনেল কথাৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম বন্ধুগণ অতিকৈ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তক কোনেই চিনি নাপায় আপোনালোকে নিশ্চয় চিনি পায় তেতিয়াহ'লে গায়ত্ৰী মহন্ত এটি ভাল খবৰ আছে আপোনালোকক এই ভিডিঅ'টোৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰি মোৰ মনোভাৱখিনি তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান আপোনালোকৰ মৰমৰ অভিনেত্ৰী গায়ত্ৰী মহন্ত দুগৰাকী যমজ সন্তানৰ মাতৃ হ'ল বন্ধুসকল পবিত্ৰ মাৰ্ঘেৰিটা আৰু গায়ত্ৰী মাৰ্ঘেৰিটাই দুগৰাকী যমজ টুইনছ সন্তানৰ মাতৃ হৈছে আপোনালোকে বাৰু এই খবৰটো শুনি কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব বন্ধুসকল বৰ্তমান তেখেতসকলৰ গায়ত্ৰী মহন্ত অৱস্থা ভাল আৰু তেখেতে অতি সোনকালে হস্পিটেলৰ পৰা ঘৰলৈ ঘূৰি আহিব তেতিয়াহ'লে বলকচোন আমি উপভোগ কৰোঁ তেখেতৰ যি টুইনছ সন্তান জন্ম হৈছে তেখেতৰ অকণমান ভিডিঅ' আৰু তেখেতসকলৰ টুইনছ সন্তান দুটাৰ এটি হ'ল কন্যা সন্তান এটি হ'ল পুত্ৰ সন্তান আগতে তেখেতসকলৰ এটা ডাঙৰ পুত্ৰ সন্তান আছে তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক এটা আৰু কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু ফ্ৰেণ্ডৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেতিয়াহ'লে নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো বজাই দিব এনেকুৱা ধৰণৰ আপডেট শুনিবলৈ পাবে তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ নেক্সট আপডেটত আকৌ লগ পাম আপোনালোকক ধন্যবাদ